নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল এই ভিডিঅ'ৰ জৰিয়তে মই অসম পুলিচৰ ABUBৰ যি ইণ্টাৰভিউ ছোৱালীৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত কিমানে পাছ কৰিছে সেই বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ তো বহুতে কমেন্ট কৰি সুধি আছিলে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কিমান ছোৱালী পাছ কৰিছে বৰ্তমানলৈকে তো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ছোৱালীৰ ইণ্টাৰভিউ আছিল 6 দিন অলৰেডি কমপ্লিট হৈ গৈছে 27 তাৰিখলৈকে আছিলে 21 তাৰিখৰ পৰা তো এই 6 দিনত টোটেল পাছ কৰিছে 389 গৰাকী আৰু বহুতে ফেল কৰিছে টোটেল ক্যান্ডিডেট আছিল তোমাৰ এডমিট কাৰ্ড ডাউনলোড কৰা 1589 গৰাকী তাৰ ভিতৰত 389 গৰাকীহে পাছ কৰিছে তো 1200 ক্যান্ডিডেটে ফেল কৰিছে ছোৱালী তিনিচুকীয়া ডিস্ট্ৰিক্টৰ টোটেল পোষ্ট আছিল এবিট 146 টা আৰু ইউবিট আছিল 82 টা টোটেল আছিল 228 228 টা আছিল তাৰ ভিতৰতে 30% ছোৱালী আছিল তো এবি পৰা যদি আমি 30% চাও তেতিয়া হলে এপ্ৰক্সিমেট 43 টা মান ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশন আছে তো তাৰ পিছত ইউবিৰ কাৰণে আছে 24 টা আমি যদি টোটেলটো চাও ছোৱালীৰ এপ্ৰক্সিমেটটো কৈছো হেতু এক্সাক্ট ডাটা নহব পাৰে অফিচিয়েল ডাটাটো যেহেতু ৰিলিজ হোৱা নাই তো এপ্ৰক্সিমেট পোষ্ট ওয়াইজ চাবলৈ গলে 30% হিচাপত চাবলৈ গলে আমি 67 টা মান ছোৱালীৰ কাৰণে এপ্ৰক্সিমেট ৰিজাৰ্ভেশন আছে গতিকে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে কাট অফ মাৰ্ক হাই যোৱাৰ চান্স নাই যেহেতু 1:5 কৈ ৰিটেনৰ কাৰণে মতা হ'ব এডভাৰটাইজমেন্ট অনুসৰি তো ছোৱালী যেহেতু 389 গৰাকীয়ে পাছ কৰিছে তাৰ ভিতৰত আমি যদি 1:5 কৈ চাও এপ্ৰক্সিমেট আপোনাৰ 335 গৰাকী মান ৰিটেন দিবৰ কাৰণে মতা হ'ব এটো এপ্ৰক্সিমেট ডাটাহে হয় এটো তো সকলোৱে প্ৰিপাৰেচন ভালদৰে কৰক ৰিটেনৰ কাৰণে আপোনালোকে কাট অফ মাৰ্কৰ কথা চিন্তা কৰিব নালাগে কেৱল নিজৰ ৰিটেনৰ ফোকাস কৰক ৰিটেনটো ভাল হলে আপোনালোকে নিশ্চয় আপোনালোকৰ সপোনবোৰ পূৰণ কৰিবলৈ সক্ষম হ'ব তো সকলোৱে জুৰি প্ৰিপাৰেচন কৰক তো নিশ্চয় সফল হ'ব তো আজি লৰা প্ৰথম দিন আছিল আজি প্ৰথম দিনত 500 ক্যান্ডিডেটক মতা হৈছিল কিন্তু 500 ক্যান্ডিডেটৰ পৰিৱৰ্তে আপোনাৰ 340 জন ক্যান্ডিডেটেহে এডমিট কাৰ্ড ডাউনলোড কৰিছিল তো 340 ৰ ভিতৰত আজি 131 জনে পাছ কৰিছে তো খুব কমে পাছ কৰিছে বেছিভাগে ফেলেই কৰিছে তো সকলোৱে নিজৰ বেষ্টটো দিয়ক ইমান দিনৰ সপোন আপোনালোকৰ যাতে অথলৈ না যায় 29 তাৰিখৰ কাৰণে এডমিট কাৰ্ড ডাউনলোড কৰিছে 353 জন ক্যান্ডিডেটে তো তাৰ ভিতৰত কিমান জন পাছ কৰে মই পৰৱৰ্তী ভিডিঅত আপোনালোকক আপডেট দি থাকিম গতিকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব তো কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে নটিফিকেশনবোৰ আপোনালোকে পাই থাকে তো আপোনালোকক ডেইলি আপডেট দিবলৈ চেষ্টা কৰিম তো আজিলৈ ধন্যবাদ